হেল্ল' গাইজ, সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই বৰপিঠা বনাই আছিলোঁ, এয়া হ'বই হৈছে। ইয়াৰ মাজতে আপোনালোকক অলপ দেখাই দিওঁ বুলি ভাবিছোঁ মই কিহেৰে বৰপিঠা বনাওঁ। এয়া মই নানিয়া চাউলৰ বৰপিঠা বনাইছোঁ। ইয়াত দিছোঁ নাৰিকলৰ গুড়ি, ৰুকি দিছোঁ, নাৰিকলৰ গুড়ি ৰুকি দিছোঁ আৰু চব দিছোঁ, তিল দিছোঁ। বহুত মজা লাগে খাই। ইয়াত সাধাৰণতে ডিব্ৰুগড়ত চকুৱা চাউলটো নাপায়। চকুৱা চাউল, নানিয়া চাউল আৰু মিশালী চাউলটো, সেই চাউলৰ বৰপিঠা বনালে বহুত ধুনীয়া লাগে খাই। মই সেইটো কাৰণে সেই নানিয়া চাউলৰে বৰপিঠা বনাওঁ। লখিমপুৰৰ পৰা আনো, এই আনি পেলাই এতিয়া বৰ্তমান বিশ্বনাথ চাৰিআলিৰ পৰা আনিছোঁ। দি পঠিয়াইছে মোৰ বিহু বৰপিঠা বনাবৰ কাৰণে। এয়া আপোনালোকক বনাই দেখুৱাম, চাবচোন। বহুত ভাল লাগে খাই। এইটো ডিব্ৰুগড়ত এইটো চাউলৰ পিঠা খাই পোৱা নাই। ময়ে বনাওঁ সাধাৰণতে। মই বহুত ভাল লাগে এইটো পিঠা খাই। সেইটো কাৰণে ইয়াৰ এটা খালেই পেট ভৰি যায়। মই ডাঙৰকৈ বনাওঁ। যিসকলে খাইছে মোৰ পিঠা তেওঁলোকে ক'ব কেনেকুৱা লাগে খাই। সকলোৱে কয়েই, যিসকলে খায় ভাল লাগে বুলি। এইটো ইয়াত পাবলৈ নাই চাউলটো। বহুত ধুনীয়া লাগে খাই। এতিয়া হৈ গৈছে এইটো।